হে গাইজ, এই কৰোণা মহামাৰীৰ সময়ত এটা নতুন বেমাৰ ওলাইছে বোলে, কলা ভাইৰাছ, কলা ভেঁকুৰ, ব্লেক ফাংগাছ। গুৱাহাটীত এজন পেচেণ্ট পাইছে আৰু এই বেমাৰটোৰ ওপৰত অলপ নেটত পঢ়ি যিখিনি তথ্য পালোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু যিমানটো বুজি পালোঁ তাৰ পৰা এটাই গম পালোঁ যে এই বেমাৰটোৰ ওপৰত যিমান নিউজ চেনেলবিলাকত দেখাই আছে সিমান ভয় খাবলগীয়া একো নাই। সকলোবিলাক জানিবলৈ বুজিবলৈ চাই থাকক গ্ল'ৰিজ ব্লগ। চাওক, এই বেমাৰটো নতুনকৈ সৃষ্টি হোৱা বেমাৰ নহয়, যেনেকৈ কৰোণা নতুনকৈ সৃষ্টি হৈছে। এই বেমাৰটো বহুত বছৰৰ আগৰ পৰা থকা এটা বেমাৰ হয় আৰু এই বেমাৰটো অতি কম মানুহৰ হোৱা দেখা গৈছে আজিলৈকে। আৰু যিবিলাক মানুহৰ দেখা দিছে সেইবিলাক বেছিবিলাক পেচেণ্টৰ ডায়েবেটিছ আছে, মানে ডায়েবেটিছৰ ওপৰত কণ্ট্ৰল নাই। কেনেকৈ মানে বহুত মেডিচিন খাই থকা মানুহৰ ওপৰতহে এই বেমাৰটো দেখা পোৱা গৈছে। আৰু যিমান মানে ভয় খাবলগীয়া কথা আছে ইমান ভয় খাবলগীয়া কথা নাই। গুৱাহাটীত এজন পেচেণ্ট পাইছে বোলে। মানে একদম চিম্পুল ভাষাত ক'বলৈ গ'লে, যোনবিলাক আমি যদি কিছুমান খোৱা বস্তু পেলাই থওঁ বহুত দিনৰ পিছত তাত বগা বগা ফুট আহে ওপৰত, মানে ভেঁকুৰ লাগে, ফাংগাছ হয়। তেনেকৈ মানুহৰ দেহত কেতিয়াবা মানে এনেকুৱা এটা ব্লেক ফাংগাছে এটেক কৰে আৰু তাৰ ফলতে এই ব্লেক ফাংগাছ মানে যোনটো কলা ভেঁকুৰৰ বেমাৰ সেইটো মানুহৰ দেহত দেখা পোৱা যায়। বুজি পাইছে? মানে কিছুমান পেচেণ্টে দৰৱ খাই আছে, যোনবিলাক পেচেণ্ট ডায়েবেটিছ আছে আৰু ডায়েবেটিছটোৰ ওপৰত কণ্ট্ৰল নাই যোনবিলাক পেচেণ্টৰ, সেইবিলাকে অলৰেডি বহুত দৰৱ খাই থকাৰ পিছত যেতিয়া আকৌ কৰোণা পাইছে তাহাঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো একদম কমি গৈছে। বুজি পাইছে? তাৰ ফলত কিছুমানৰ বহুত ৰেয়াৰ পেচেণ্টৰ এই ব্লেক ফাংগাছ বেমাৰটো হয়। মানে এই বেমাৰটো সংক্ৰামিত বেমাৰ নহয়। বুজি পাইছে? এজনৰ পৰা যে আন এজনলৈ হৈ যাব পাৰে, যেনেদৰে কৰোণা এজনৰ পৰা আন এজনলৈ হৈ গৈছে, তেনেকৈ এই বেমাৰটো এজনৰ পৰা আন এজনলৈ সংক্ৰামিত নহয়। আৰু এই বেমাৰটো চিকিৎসা বিজ্ঞানৰ ভাষাত মিউকাৰ মাইক'চিছ বুলি কোৱা হয়। আৰু অতি লেতেৰা সেমেকা ঠাইত এই ভাইৰাছটো পোৱা যায়। বুজি পাইছে? যে মানুহৰ পৰা হৈ যাব, জন্তুৰ পৰা হৈ যাব, তেনেকুৱা বেমাৰ একো নহয়। আৰু পোনপ্ৰথমবাৰৰ বাবে এই ভাইৰাছটো আপোনাৰ গুজৰাট, মুম্বাইত মানে দেখা পোৱা গৈছিল পেচেণ্টক। আৰু যিবিলাক পেচেণ্টৰ গাত দেখা পোৱা গৈছিল এই বেছিভাগ পেচেণ্টৰ ডায়েবেটিছ আছিল আৰু ডায়েবেটিছৰ ওপৰত কণ্ট্ৰল নাছিল। তো এই বেমাৰটোৰ পৰা ইমান ভয় খাবলগীয়া কথা নাই, কাৰণ এই বেমাৰটো ইমান ফেলিব পৰা বেমাৰ নহয়, ডক্তৰসকলে কৈছে। তথাপিও মানে আপোনালোক সাৱধান থাকক, মাস্ক পৰিধান কৰক, হাত মুখ ধুই থাকক। আৰু এটা কথা ক'ব আছে, এই ভেকচিনক লৈ যিটো লিলিমাই যে চলি আছে, এইটো মোৰ পাৰ্চনেল একদম মন্তব্য, মই একদম ভাল পোৱা নাই এই অনলাইন ৰেজিষ্ট্ৰেশ্যন ছিষ্টেমটো। চাওক, যিসকল মানুহৰ হাতত মোবাইল নাই, যিসকল মানুহে দিন হাজিৰা কৰি খায়, যিসকল মানুহক লিখা পঢ়া শুনা মানুহ নহয়, যিসকল মানুহে অনলাইন কৰিব নাজানে, সেই মানুহসকলে কি ভেকচিন নল'ব নেকি? বুজি পাইছে? ভেকচিনটো এনেকুৱা এটা ছিষ্টেম কৰিব লাগে, গাঁৱে গাঁৱে আশাকৰ্মী, গাঁওবুঢ়া বা ছাব চেণ্টাৰত ভেকচিনটো দি দিব লাগে। আৰু গাঁওবুঢ়াৰ পৰা এটা ডাটা কালেক্ট কৰিব লাগে যে এই গাঁওখনত কিমানজন মানুহ আছে, আৰু সেই মানুহজনৰ গায়ে প্ৰতি এটা ভেকচিন দি পঠাব লাগে ছাব চেণ্টাৰলৈ, আৰু ছাব চেণ্টাৰত বেজীটো দিয়া ছিষ্টেম কৰিব লাগে। আৰু প্ৰুফ হিচাপে বেজীটো যে ল'লে তাৰ প্ৰুফ হিচাপে মানুহজনৰ ছিগনেচাৰ বা এটা আইডেণ্টি প্ৰুফ, পান কাৰ্ড, আধাৰ কাৰ্ড, কিবা ভোটাৰ কাৰ্ড, কিবাকিবি কাৰ্ড আছে নহয়, তাৰ এটা কাৰ্ড ল'ব লাগে। বুজি পাইছে? কাৰণ এতিয়া আমিয়ে ইমান অনলাইন কৰিব জানো, মোবাইলৰ কথা জানো, আমিয়ে আজিলৈ শ্লট বিচাৰি পোৱা নাই। শ্লট পাবলৈ টান, দিয়ে পুটুককৈ গায়ব হৈ যায়। ইমান কম ভেকচিন দিয়ে এনেকৈ বেমাৰটো আপুনি মানে ৰোধ কৰিব নোৱাৰে যদি ভেকচিন দিবই আছে। গাঁৱে গাঁৱে দিয়ক, ছাব চেণ্টাৰত দিয়ক, কিমান মানুহ আছে দিয়ক। এইবাৰ অনলাইন বাদ দিয়ক, কাৰণ যোনসকল মানুহে অনলাইন কৰিব নাযায় তাহাঁতক কি হ'ব? তাহাঁতে কি ভেকচিন নল'ব? তাহাঁতে মৰি যাওক, সেইটো কথা নেকি? তো এইটো মোৰ মন্তব্য, আৰু আপোনালোকে কি মানে ভাবি পায় এই কথাটোৰ ওপৰত তলত কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, বাই বাই।